feeling very excited. Namsi jam aru Namsit বহুতো ভাল ভাল মনেষ্ট্ৰিজ আছে আমি এতিয়া ৰূপাংকৰ লগত যাত্ৰা কৰি আছো আজি আমাৰ গেংটকত লাষ্ট এতিয়া আমি ইয়াৰ পৰা পেলিং যাবলৈ ওলাইছো আশা কৰো আপোনালোকে আমাৰ লগত থাকিব এনজয় কৰিব সাবস্ক্ৰাইব কৰিব ৰূপাংকৰ থ্যাংক ইউ সো আমি এতিয়া নামচি যাব ওলাইছো আৰু আমাৰ হোটেল গেলেক্সি তলতে আমাৰ বাই থাকে তেওঁ বৰ ধুনীয়া চাহ দিয়ে আমি ইয়াত লাল চাহ খাই আছো বহুত টেষ্টি চাহ বনায় আৰু ৰাস্তাত এখন ৰেষ্টুৰেণ্ট পাইছো ৰেষ্টুৰেণ্টখন খুব ধুনীয়া এতিয়া ব্ৰেকফাষ্ট কৰি মেলি আকৌ নামচি ওলাই যাম আৰু নামচিত চাৰধাম আৰু ৰাভাংলাত বুদ্ধা পাৰ্ক চাই মেলি গধূলি সময়ত গৈ হয়তো পেলিং গৈ পামগৈ জাৰ্ণিটো কৰি ভাল লাগিছে ৰাস্তা এতিয়ালৈকে যিমান দূৰ আহিলো খুব ধুনীয়া লাগিছে আৰু এতিয়া মই যোনখন হোটেলত আছো সেই হোটেলখনৰ পৰা বাহিৰৰ পৰিৱেশটো দেখিবলৈ খুব ধুনীয়া লাগিছে गाड़ी का ड्राइवर है ये पॉल ब्रो हमारे साथ आके कैसा लगा है बोल दीजिए एक बार सब अच्छा लग रहा है अच्छा लगा आप लोग बहुत अच्छा लोग है थैंक यू হাই এভৰিৱান মই আছোঁ এতিয়া চাৰধামত আৰু মোৰ পাছফালে দেখিছে এইটো প্ৰায় 108 ফুট উচ্চতাৰ এটা শিৱৰ টেম্পল আৰু এই জেগাখিনিক চাৰধাম বুলি এই কাৰণেই কোৱা হয় ইয়াত 4টা ধাম আছে ভাৰতৰ 4টা ফেমাছ টেম্পল সেয়া হৈছে কেদাৰনাথ বদ্ৰীনাথ জগন্নাথ আৰু ৰামেশ্বৰম ধাম এই 4টা ধাম একেলগে সমাহাৰ কৰি এই ঠাইডোখৰক কোৱা হয় চাৰধাম ইয়ালৈ আহি মনৰ শান্তি এটা অনুভৱ কৰিব খুব ধুনীয়া ফিল হৈছে আৰু এই চাৰধামৰ গোটেই এৰিয়াটো আচলতে বহুত ডাঙৰ ভালকৈ যদি চাবলৈ হয় গোটেই দিনটো চাইও আপুনি শেষ কৰিব নোৱাৰে
বৰ্তমান আহি পাইছোহি বুদ্ধা পাৰ্ক ৰাভাংলাত আছে খুব ধুনীয়া বহুত ডাঙৰ পাৰ্ক এখন এয়া মোৰ পাছফালে আপোনালোকে দেখিছে এটা বৃহৎ বুদ্ধৰ মূৰ্তি এই পাৰ্কখন সম্পূৰ্ণকৈ ঘূৰিবলৈ প্ৰায় 1 ঘণ্টাতকৈ বেছি সময় লাগিব কিন্তু আমাৰ হাতত সময় যথেষ্ট কম আমি যেহেতু আকৌ পেলিং যাবগৈ লাগিব গতিকে সময়ৰ অভাৱ আমি যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলাই যাব লাগিব খুব ধুনীয়া প্লেচ আহি যথেষ্ট ভাল লাগিছে এটা বহুত ডাঙৰ এৰিয়া যথেষ্ট ডাঙৰ পাৰ্ক আৰু মেইনলি সাউথ ছিকিমত পৰে আৰু আপোনালোক যদি গেংটক আহে গেংটকৰ পৰা আপোনাৰ 3-4 ঘণ্টাৰ ৰাইড কৰাৰ পাছত ইয়াত আহি পাব পাৰে বেছি দূৰ নহয় আৰু মেইনলি ৰিকমেণ্ড কৰোঁ আপোনালোকে আহিব পাৰে ইয়াত